মৰম মৰম নালাগে চিনাকি তুমি মৰম নিদিয়া তুমি মৰম নিদিয়া মানে মাজনী দূৰতে ঐ শুনিলোঁ মাজনী সুৰতে ঐ বুজিলোঁ মাজনী মোৰ ধনে ঐ গগনা বাই মাজনী কিনো মাতৰে মাজনী মাতিলি ঐ লাচনী মাজনী বুকুৱেদি সৰকি যায় গৈছিলোঁ লাহৰি তুমি খাই আছিলা ভাত ঐ তামোল চালি দিবলৈ নোলালা লাহৰি নিদিলা এষাৰি মাতে ঐ বহনা কৈ যোৱা মনৰে কথা জীবন জাজি নহয় পাৰে ঘাট ঐ দূৰণি ধুলি চকুলি কেতেকীৰ হিয়া ভঙা মিঠা মাত থাকিব নোৱাৰো ৰয়ে নাচনি চকু নাই টোপনি পেট নাই ভাত পানী পাৰে হৈ জীৱনৰ ঘাট মৰম পাহৰিলি ঐ জান জীৱন জাজি নহয় পাৰে ঘাট চেনে পাহৰিলি ঐ জান জীৱন জাজি নহয় পাৰে ঘাট কি গতি কৰিলি মোকে জান জীৱন জাজি নহয় পাৰে ঘাট দূৰণি ধুলি চকুলি কেতেকীৰ হিয়া ভঙা মিঠা মাত থাকিব নোৱাৰো ৰয়ে নাচনি চকু নাই টোপনি পেট নাই ভাত পানী পাৰে হৈ জীৱনৰ ঘাট
নাজানিহে জোকালো তোক এই লগৰ সমনীয়াৰ আগত নোলাবি থেতালি ঐ মাৰিব মোকে ঐ নাচনি ঐ যোৱা মনৰে কথা ঐ নাচনি ঐ যোৱা মনৰে ঐ যোৱা মনৰে কথা তই হলে লেতেৰা মাটি কলা ফাপৰা কোনেনো ছোৱালী দিব ছোৱালী বিচাৰি ফুৰিবি চুচৰি টিকা চোতা ভোগে খাব কৈ দিলো মনৰে কথা চেনাইটি কৈ দিলো মনৰে কথা নৈনো ৰঙা কৰা দলনি নুপনি দলনি নুপনি কৰিলাই চিঞৰে বন তোৰে নোৱাৰ সন্তপ থাকিব নোৱাৰো থাকিব নোৱাৰো মোৰ গৈ হবিয়াৰণ দেহিয় দিখবাৰে কৰি নিব বিয়া কৰি গৰুৰে হয় গাড়ীতে তুলি তোৰে পিছে পিছে মই গৈ ওলাব গাড়ী বাহতে ধৰিয় নাচনি তাকুৰি ঘূৰা দি পখিলা উৰা দি তাকুৰি ঐ ঘূৰা দি পখিলা ঐ উৰা দি তাকুৰি ঐ ঘূৰা দি পখিলা ঐ উৰা দি ঐ থুৰিয়াই ঐ তামোল খুৱাইছিলা ঐ তাৰ লগত দিছিলা ঐ হেনো তামোল খনি তই ঐ কি যা কৰিলা ঐ মনত লগাইছিলা ৰং জাগৃতি সন্দিকৈ খন্তেক ধৈৰ্য ধৰা তোমাৰ মঞ্চৰ বাওঁফালে পিতলৰ শৰাইত প্ৰশ্ন আছে বিচাৰক মণ্ডলীয়ে ক'ব কেইটি প্ৰশ্ন বুটলি কেইটি উত্তৰ দিব বিচাৰক মণ্ডলীক অনুৰোধ কৰোঁ জাগৃতি সন্দিকৈক ধন্যবাদ জনাইছোঁ ইমান সুন্দৰকৈ বিহু পৰিৱেশন কৰিছে আপুনি 3টা প্ৰশ্ন তাৰ পৰা আনক তাৰ ভিতৰত আপুনি 2টা উত্তৰ দিব আৰু যিটোৰ উত্তৰ নিদিয়ে সেই প্ৰশ্নটো বটাত থৈ যাব আৰু যি 2টাৰ উত্তৰ দিব সেই 2টা প্ৰশ্ন আপুনি আগফালে থৈ গ'লেই হ'ব আপুনি নিশ্চিন্ত মনেৰে উত্তৰ দিয়ক এই উত্তৰৰ কাৰণে কোনো মূল্যাংকন নাথাকে ছাৰ মোৰ তাত আছে মুগা পলুৱে কি গছৰ পাত খায় মুগা পলুৱে চোম গছৰ পাত খায় ধন্যবাদ ধন্যবাদ আৰু এৰী পলুৱে কি এৰা গছৰ খায় নেকি হয় ধন্যবাদ ধন্যবাদ সেইটো প্ৰশ্ন তাত নাই মই এনেই সুধিছোঁ আৰু এটা আছে ঢোলৰ কোবনি আৰু তালি বুলিলে কি বুজা ছাৰ যিডাল ঢোলৰ মাৰিয়ে সোঁহাতে বজোৱা হয় সেইটো কোবনি আৰু যি বাওঁহাতে এইটো হয় তালি ধন্যবাদ ধন্যবাদ আৰু বাওঁহতীয়া ল'ৰাৰ হ'লে বাওঁহাতীয়া কোবনি হ'ব বাওঁহতীয়া কোবনি হ'ব ধন্যবাদ 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 ছাৰ গোটেই দলটোকে ধন্যবাদ জনাইছোঁ আপুনি যিটো প্ৰশ্ন নোৱাৰিলে বটাত থৈ যাওক আৰু যিটো পাৰিলে মঞ্চৰ আগফালে থৈ যাব ধন্যবাদ জনাইছোঁ সকলোকে জাগৃতি সন্দিকৈ ধন্যবাদ এইবাৰৰ প্ৰতিযোগিতা দিহিং বিহু দলৰ মৌচুমী বৰা আৰু ঢুলীয়া সমীৰ গগৈ